মৰমতে আপোনাক গোসানী বুলি মাতিছিলোঁ। আপুনি নামটোৰ কাৰণ জানিব বিচাৰিছিল। প্ৰত্যুত্তৰত মই কৈছিলোঁ, আপোনাৰ প্ৰতি থকা শ্ৰদ্ধাৰ কাৰণেই এই নাম ৰাখিলোঁ। তেতিয়া আপুনি কৈছিল, ঠিক আছে, গোসানী বুলিয়ে মাতিবা। তেনেকৈ মাতিলে মনটো ভাল লাগে। অলপ পিছত আপুনি আকৌ সুধিছিল, ইমান মৰম আৰু শ্ৰদ্ধাৰ যোগ্য মই হয় জানো? কিয় নহয়, নিশ্চয় হয়। সমগ্ৰ নাৰী জাতিয়েই মৰম আৰু সন্মানৰ যোগ্য। তেতিয়া আপুনি মোলৈ চাই মাথো হাঁহিলে। কিন্তু এচাম মানুহে নাৰীক মানুহ হিচাপে নাচাই কেৱল শৰীৰ হিচাপে চাই নাৰীৰ স্বাধীনতা আৰু অধিকাৰ কাঢ়ি লৈ শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি আহিছে। কথাটো মনত পৰাত গোসানীজনীৰ তীব্ৰাই থকা চকুজুৰিলৈ চালোঁ। মোৰ চকুজুৰি সেমেকি উঠিল।